ডক্টৰে কি ক'লে দৰৱ দিলে নাই চেনেলটো লাইক কৰি দিব আৰু কমেণ্ট জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব Oh my god. Hi, hello, লাছে বলো নমস্তে সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ সো আজি আমি গৈ আছো মৰাণলৈ কাৰণ আমাৰ পোৱালিটোক বেমাৰ হৈ গৈছে বোলে গোটেই ৰাত নিশা কালি বমি কৰি জানো ই পেলু হৈ গৈছে পাই না আৰু আজি ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই সো আমি এতিয়া গৈ আছো হস্পিটেললৈ সো বলক যাওঁ কি হৈছে তোমাৰ কৈ দিয়া আজি ৰাতিপুৱাৰ পৰা একো খোৱা নাই ন একো খাবলৈ মন যোৱা নাই तो चलो चलते हैं हॉस्पिटल यस सो चाই থাকক আপোনালোকে सो फाइनली পাই গলো হি হস্পিটেলৰ ভিতৰত সোমালো টিকেটো কাটি লোৱা হৈ গ'ল তাই পেলাই চাই আছে এতিয়া মোৰ পোৱালি দেখুৱাব আৰু বমিটো ৰাতিপুৱা দিয়া না Bien. Kato maise? মৰা নাই Nani, sorry to ase. চৰ্দি আছে Pere khale. Eto bhalo hole pelu dor liver rock koi dibi. Efa likhi disu. Ekita kini loi jabi. পেলু ডক্টৰ লিখিছে Eya likhisu. মানে ভাল হলে হে নেকি Ei 5 din pisat ebile bhalo hote tia ako. Acha. Ebotol khoi ebotol 14 din pisat. লিভাৰ ডক্টৰ লগত পাবি 1.5 চামুচ কৰি দিবা ভাত খোৱা আধা ঘণ্টা আগত এটা খানা আৰু এতিয়া দেখুৱাই হৈ গ'ল কি ক'লে ডক্টৰে ডক্টৰে কি ক'লে দৰৱ দিলে নাই দিলে নাই দিয়া যেতে না করে আরে বেমাৰ ফাইনেলি আমাৰ দেখুৱাই কিনে হৈ গ'ল চ' ওলাই গ'লো এতিয়া কি কৰিবা ফটকা কিনিম চ' এতিয়া দিৱালী বতৰ যিহেতু চ' সকলোকে দিৱালীৰ শুভেচ্ছা জনালোঁ হেপী দীপাৱলী হেপী দিৱালী টু অল অফ ইউ হেপী দিৱালী টু অল অফ ইউ কোনটো চ' এতিয়া অলপ বজাৰ কৰিব লাগিব এতিয়া বৌ আহিব লাহেকৈ Oh my god. বেমাৰী পোৱালি ফটকা চাবলৈ লাগি গ'ল আৰু বেমাৰী পোৱালি ফটকা চ' এতিয়া বজাৰ কৰিব লাগিব পোৱালি মালিক হেপী দিৱালী তো কিবা দিৱালী অফাৰ লাগিছে নেকি দিৱালী অফাৰ দিব লাগে আকৌ কিবা কিবি ন এই লৈছে নহয় অঁ ইয়াত আহিব পাৰে আপোনালোকে কিবা কিবি বস্তু ল'বলৈ হয় নাই মলা চলা অফাৰ পোৱা যাব ইয়াত আহিলে চ' ফাইনেলি বজাৰ কৰা হৈ গ'ল কিন্তু এতিয়া পূৰা বৰষুণ দি আছে গতিকে অলপ দেৰি ৰাখিব লাগিব বৰষুণ দিলে বৰষুণত কি হ'ব বাৰু পূজাৰ বতৰ চ' ফাইনেলি বহুত দেৰি ৰখিলোঁ ইয়াত চাহ তাহ খাই ল'লোঁ আৰু পৰঠাও খাই দিলোঁ চ' এতিয়া আমি বৰষুণ অলপ ৰখিছে চ' এতিয়া আমি যামগৈ চ' এতিয়া কি কিনিম ফটকা কিনিম আলু পাম কিনিম অঁ আৰু ৰকেট কিনিম ৰকেটো কিনিবা অ'কে তো চলো और यहाँ पे बन रहा है पराठा চ' বৰষুণ এতিয়াও ৰখিবলৈ নামেই লোৱা নাই আৰু এনেকৈ কিনকিনীয়া বৰষুণ দিলে মানে ৰ'বলৈ বহুত মানে নৰয়গৈ আৰু ছাতি উলিয়াইছে পোৱালীয়ে বৰষুণ তো ফাইনেলি আহি পাই গ'লোঁ ফটকা দোকান য়েছ চ' এয়া পোৱালীয়ে ফটকা চাইছে ফটকা পোৱালিটো কি কোনটো এংগলৰ পৰা লাগিছে আজি কি বেমাৰ হৈ আছে মাই গড বম ফটকা
চ' ফাইনেলি পোৱালিৰে পূৰা ফটকা লৈ ল'লে ফটকা ফুটাব লাগিব পোৱালিৰ লগত ন হয় নাই চ' সকলোকে হেপী দিৱালী সকলোকে হেপী দিৱালী চ' ইয়ালৈকে আছিলে আজিৰ ব্লগটো আৰু চিম্পুল ব্লগ ইয়াৰ বেমাৰ আছিলে বেমাৰী ল'ৰাটো চাওক বেমাৰী ল'ৰাটোৰ চেহেৰা বেমাৰী বুলি কিনে পূৰা ফটকা লৈ লৈছে আৰু ফুটাব চ' ইয়ালৈকে আজি আছিলে ব্লগটো ত' আপোনালোকে ক'ব কেনেকুৱা লাগিলে সকলোকে বহুত দীপাৱলীৰ শুভকামনা থাকিল সকলোৱে ভালকৈ ভাল ধৰণে ফটকা ফুটাব আৰু চাৰিওফালে চাই ল'ব এবাৰ সাৱধান হৈ কিনে নিজৰ চাৰিওফালৰ চাই কিনে আপোনালোকে ফটকা ফুটাব আৰু দিৱালী এনজয় কৰিব হয়নে নহয় কৈ দিয়া পূৰা ফটকা ফুটাব কোৱা পুৰা ফটকা ফুটাব আৰু ময়ো ফটকা ফুটাম পূৰা ফটকা ফুটাম হেপী বঢ়িয়া চ' বাই বাই আলু বম ফুটাম চ' আপোনালোকে ক'ব কেনেকুৱা লাগিলে ভিডিঅ' তেতিয়ালৈকে বাই বাই টাটা টেক কেয়াৰ আৰু মোৰ ভিডিঅ'টো চাই থাকক আৰু যদি ভাল পায় আৰু যদি চেনেলটোত নতুন হয় তেন্তে চেনেলটো লাইক কৰি দিব আৰু কমেণ্ট জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব বঢ়িয়া চ' বাই বাই এয়া আমাৰ বৌয়ে হিচাপ কৰিছে আজি কিমান পইচা গ'ল